Hello guys, welcome to my YouTube channel Learning with Bitu. আজি মই এটা গুৰুত্বপূৰ্ণ টপিকক লৈ পেলাই ভিডিওটো আগবঢ়াবলৈ লৈছো যেহেতু আজি মহা শিৱৰাত্ৰি গতিকে এই শিৱৰাত্ৰিৰ প্ৰাকখনত আপোনালোক সকলোলৈকে শিৱৰাত্ৰিৰ আগন্তুক ওলগ জনাইছো। এতিয়া মই ডিসকাশন কৰিবলগীয়া বিষয় কেইটি হৈছে প্ৰথমটো হৈছে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব আৰু যি ৰিজাল্ট হ'ব আপোনালোকৰ হ'বলৈ গৈ আছে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ আপোনালোকৰ ৰিজাল্ট সমূহৰ ফলাফল আপোনালোকৰ ভবামতে হয়নে নহয় নে আপোনালোকে এতিয়াই কেনেদৰে প্ৰেডিক্ট কৰিব পাৰে যে আপোনালোকৰ আগন্তুক যি ৰিজাল্ট আহি আছে সেই ৰিজাল্টটো কেনেকুৱা হ'ব আপোনালোকে এই ভিডিওটো চাওক লাষ্টলৈকে। মইও যেহেতু 2016 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ মই ডিষ্টিংশ্যন মাৰ্ক পাইছিলোঁ। মই প্ৰথমতেই ভাবিছিলোঁ যে মই ডিষ্টিংশ্যন পাম, মোৰ কনফিডেন্স আছিলে। মই কেনেধৰণে মই চেক কৰিছিলোঁ প্ৰশ্ন কাকতসমূহ বা কি কেনেকৈ ধৰণৰ চাইছিলোঁ কেনেকৈ সেই ভবামতে ৰিজাল্টসমূহ পাইছিলোঁ নে নাই বা মোৰ নম্বৰখিনি মই ভবামতে আছিল নে তাতকৈ বেছি আছিল বা তাতকৈ কম আছিল এই সকলোবিলাক অভিজ্ঞতা মোৰ জনাম যিহেতু মোৰ পাৰ্সোনেল অভিজ্ঞতা। আপোনালোকে সেই অভিজ্ঞতাসমূহৰ দ্বাৰা আপোনালোকে নিজকো ট্ৰাই কৰিব পাৰে বা আপোনালোকে কেনেধৰণৰ ৰিজাল্ট হ'ব সেই বিষয়ে জানিব পাৰে। এতিয়া মই যদি প্ৰিভিয়াছ ইয়েৰৰ যি ৰিজাল্ট হৈছে সেই ৰিজাল্টসমূহ যদি চাওঁ তেতিয়া দেখিবলৈ পাওঁ ৰিজাল্টছ ইয়াৰ আছে আসাম এছএছএলচি ৰিজাল্ট ডেট ৰিজাল্টছ টাইম। সক সদায় আমি জানো যে সদায় ৰিজাল্টসমূহ যিহেতু 10 বজাৰ লগে 10 বজাত যিহেতু ঘোষণা কৰা হয় প্ৰায়বিলাক ৰিজাল্টেই। এতিয়া সক এইটো 2023 এতিয়া যদি আমি যদি 2020 বৰ্ষৰ পৰা চাওঁ 2020 বৰ্ষৰ যি মেট্ৰিকৰ ৰিজাল্ট আছিলে সেই ৰিজাল্টটো 6 জুন তাৰিখে ঘোষণা কৰিছিলে 9টা বজাত। 2021 চনৰ ৰিজাল্টটো জুলাইত 30 জুলাই তাৰিখে ঘোষণা কৰিছিলে 11টা বজাত। জুনত ঘোষণা কৰিছিলে এইটো পিছলৈ গৈছিলে কাৰণ কোভিড মহামাৰী আছিলে। 2022 বৰ্ষৰ ৰিজাল্টটো 7 জুন মানে 6 জুনৰ পৰা মানে এদিন পিছুৱাই আহিছিলে 8:45 দেখাইছে যিহেতু 9 আৰু 10টা বজাতেই যিহেতু সেবাই তেওঁলোকৰ লিংকটো মানে অপেন কৰি দিয়া আৰু সকলোৱে তেওঁলোকৰ যি ৱেবছাইট আছে সেই ৱেবছাইটৰ যোগেদি ৰিজাল্টসমূহ লাভ কৰিব পাৰে ৰোল নাম্বাৰটো ফিল আপ কৰি। 2023 বৰ্ষৰ যি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট মানে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল তাৰ ৰিজাল্ট দিছিলে মে 22 তাৰিখে 10টা বজাত ঘোষণা কৰিছিলে। গতিকে অসমৰ শিক্ষা বিভাগে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই বা অসমৰ শিক্ষা বিভাগে কৈছে যে এইবাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট অতি শীঘ্ৰেই প্ৰদান কৰা হ'ব। আপোনালোকে নিশ্চিন্ত থাকক যে মে মাহৰ লাষ্ট উইক অৰ্থাৎ মে'ৰ 20 তাৰিখৰ পৰা মে'ৰ যি লাষ্ট তাৰিখৰ ভিতৰত মানে 31 মে'ৰ ভিতৰত আপোনালোকে ৰিজাল্ট লাভ কৰিব পাৰিব। এতিয়া আপোনালোকক যদি দেখাওঁ এইটো চাওক Seba Assam SSLC results 2024 link out. The Board of Secondary Education Assam has announced the class 10th result 2024 on 22nd May 2024 at 10 AM মানে 22 মে 2024 তাৰিখে 10 AM দেখা দিব বুলি কৈছে। এইটো গুগলত মই যেটো সাৰ্চ কৰিছোঁ গুগলৰ সকলোবিলাক তথ্য যেহেতু শুদ্ধ নহয় মানে পৰৱৰ্তী সময়ত তেওঁলোকে আগলৈ আনিব পাৰে বা পিছলৈ আনিব পাৰে। গতিকে আপোনালোকে নিশ্চিন্ত থাকক যে মে'ৰ লাষ্ট উইকত আপোনালোকৰ ৰিজাল্টসমূহ পাব। দ্য ষ্টুডেণ্টছ কেন চেক Seba 10th results at www.sebaonline.organization and resultsassam.nic.in website. The students need to enter the roll number মানে তেওঁলোকে ষ্টুডেণ্ট যিবিলাক ষ্টুডেণ্টৰ ৰিজাল্ট লাগিব তেওঁলোকে কি কৰিব পাৰিব তেওঁলোকৰ এই ৱেবছাইট কিটাত নিজৰ ৰোল নাম্বাৰ কিটা এণ্টাৰ কৰি পেলাই তেওঁলোকৰ ৰিজাল্টসমূহ চাব পাৰিব। এতিয়া মোৰ প্ৰশ্নটোলৈ হ'ল আপোনালোকে 2024 বৰ্ষত যি মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ আপোনালোকে হৈছে আপোনালোকৰ ৰিজাল্টসমূহ ভবামতে হ'বনে নে বেছি মাৰ্ক পাবনে আপোনালোকৰ ৰিজাল্টসমূহ কেনেধৰণে তৈয়াৰ কৰিব। এতিয়া আপোনালোকে চাওক আপোনালোকৰ টোটেল OMRBS পৰীক্ষা হৈছিলে 4টা বিষয়ত মেথছত আছিলে ইংলিছত আছিলে ছ'চিয়েল ছায়েন্সত আছিলে আৰু ছায়েন্সত আছিলে। গতিকে আপোনালোকে আজি 4টা বিষয়ত OMR আছিলে 45 মাৰ্কছৰ সেই OMRখিনি আপোনালোকে যিহেতু ডাইৰেক্ট কুৱেশ্যন 45টা আহিছে আপোনালোকে তাত ট্ৰাই কৰক সেই 45টা কুৱেশ্যন আপোনালোকে কিমানটা শুদ্ধ কৰিলে যিহেতু মই সকলোবিলাক ভিডিঅ' আগবঢ়াইছোঁ তাৰ যোগেদি আপোনালোকে চাওক কিমানটা শুদ্ধ কৰিছে। যদি 40টা এটেম্প কৰিছে 40 মাৰ্কছ প্লাছ কৰক, যদি 45টা এটেম্প কৰিছে গোটেইকেইটাই কৰক, যিমানটা এটেম্প কৰিছে তেনেকৈ আপোনালোকে প্ৰত্যেকটো ছাবজেক্টৰ এগেইনষ্টত সেই মাৰ্কখিনি কালেক্ট কৰক। তাৰপিছত আৰু থাকিলে 45 মাৰ্কছ আপোনালোকে প্ৰেক্টিকেল মাৰ্কটো 10ৰ ভিতৰত 10 দিছে বা তেওঁলোকে তেনেকৈ প্ৰেক্টিকেল মাৰ্কত আপোনালোকে 8, 9 এনেকৈ ধৰি পেলাই এটা মাৰ্ক লৈ লওক আৰু আপোনালোকে যি 45 মাৰ্কছ আছিলে সেই 45 মাৰ্কছৰ ভিতৰত আপোনালোকে কিমানখিনি প্ৰশ্ন কৰিছিলে আপোনালোকৰ যিহেতু মনত আছে যদি ছাপ'জ আপোনালোকে ইংলিছত 45 মাৰ্কছৰ ভিতৰত 40টা কৰিছিলে তাৰে কিমানটা আপোনালোকৰ কনফিডেন্স আছে যে মই নিজৰ কনফিডেন্সত লিখি থৈ আহিছিলোঁ ইমান নম্বৰ শুদ্ধ হ'ব বা 20 মাৰ্কছ হৈছে বা 25 মাৰ্কছ হৈছে সেইটো এড কৰি দিয়ক আৰু তাৰ যিমান নম্বৰ থাকিলে যদিহে আপোনাৰ 40 মাৰ্কছ কৰিছিলে 20 মাৰ্ক শুদ্ধকৈ কৰিছে 20 মাৰ্কছ আপোনালোকৰ ডাউট আছে তাৰে আপোনালোকে 8 বা
10 আপোনালোকে এড কৰি দিয়ক সেইটো 8 বা 10 এড কৰি দিয়াৰ পিছত আপোনালোকৰ হৈ গ'ল এইফালে 45 মাৰ্কছৰ ভিতৰত ছাপ'জ আপোনালোকে 40 এটেম্প কৰি থৈ আহিছে তাৰপিছত এইফালে 45 থাকিলে 45ৰ ভিতৰত আপোনালোকে ছাপ'জ এটেম্প কৰিছে 40 মাৰ্কছ তাৰে 20 মাৰ্কছ শুদ্ধ গতিকে তাত যদি 40 পাইছে এই 20 মাৰ্কছৰ সৈতে 60 হ'ল বাকী যি 20 নম্বৰ থাকিলে সেই 20 নম্বৰ আপোনালোকে 10 নম্বৰ এটা ধৰি লওক 70 হ'ল 70 তাৰপিছত বাকী এইফালে প্ৰেক্টিকেল মাৰ্কছ যদি আপোনালোকক 10 দিছে 80 আপোনালোকে 80 মাৰ্কছ পাই যাব তেনেদৰে আপোনালোকে প্ৰত্যেকটো বিষয়ে কিমানবিলাক নম্বৰ কৰিছে কিমানবিলাক কনফিডেন্সত শুদ্ধ হৈছে সেই শুদ্ধ মাৰ্কছকেইটা ডাইৰেক্ট আপোনালোকে তাত এড কৰি দিব পাৰিব আৰু যিমান মাৰ্ক কৰিছে সেই কৰা এগেইনষ্টত আপোনালোকে কিমান আধা মাৰ্ক ধৰক ছাপ'জ 20 নম্বৰ কৰি থৈ আহিছে আপোনালোকে 7 বা 8 ধৰক তেনেকৈ যিমান পাৰে কমাই ধৰিব বেছিকৈ নধৰিব আপোনালোকে তেনেকৈ কৰি পেলাই মুঠ নম্বৰটো উলিয়াওক মুঠ নম্বৰটোক 6ৰে হৰণ কৰি দিয়ক আপোনালোকৰ পাৰ্চেণ্টেজটো ওলাই যাব তেনেকৈ আপোনালোকে চাওক মই যেতিয়া 2016 চনৰ মেট্ৰিক পৰীক্ষা দিছিলোঁ মই 510তকৈ মই বেছি নম্বৰ পাইছিলোঁ কিন্তু মই কমাই আনি পেলাই এটা মিনিমাম নম্বৰত চাইছোঁ যদি আপোনালোকে ছাপ'জ আপোনালোকৰ মাৰ্ক ওলাই গৈছে 380 তেন্তে আপোনালোকে নিশ্চিতভাৱে থাকক যে আপোনালোকৰ 380 মাৰ্কছৰ ভিতৰত আপোনালোকে কমাই আনক 360 আপোনালোকে পাবই কনফিডেন্স লেভেলত তেনেকৈ থাকক তেনেকৈ আপোনালোকে ৰিজাল্টবিলাক উলিয়াওক যদিহে ভিডিঅ'টো চাই পেলাই যদিহে ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব আপোনালোকক মই কৈছোঁৱেই এইবাৰ যি 2024 বৰ্ষৰ ৰিজাল্ট আছে সেই ৰিজাল্ট মে' মাহৰ লাষ্ট উইকত আপোনালোকে সেই ৰিজাল্ট দিব আপোনালোকে নিশ্চিন্ত থাকক মই আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ৰিজাল্টবিলাক ভাল হ'ব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰক চেনেলটোলৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোলৈকে চেনেলটো আগবঢ়াই দিয়ক ধন্যবাদ জয় অসম